নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই নতুনকৈ ওলোৱা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেন্সিৰ বিষয়ে আপোনালোকক জনাম। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। প্ৰথম যোনকেইটা ভেকেন্সিৰ বিষয়ে মই আপোনালোকক দেখাবলৈ গৈ আছোঁ সেইকেইটা আহিছে SSA বৰপেটাৰ পৰা। তাৰমানে দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ বৰপেটা ইজ হায়াৰিং টু একাউণ্টেণ্ট এণ্ড গ্ৰেড 4 পোষ্ট। ইয়াত যোনটো একাউণ্টেণ্টৰ পোষ্ট আছে তাৰ কাৰণে বিকম বিচাৰিছে মিনিমাম 2 years of working experience in accounts related work of government department undertaking public sector organization private এবছৰ ডিপ্ল'মা বিচাৰিছে কম্পিউটাৰ এপ্লিকেশ্যন ফ্ৰম ৰেপুটেড ইনষ্টিটিউট 14,000ৰ পৰা 49,000 টকা আপোনালোকৰ চেলাৰী হ'ব ইয়াতে আৰু গ্ৰেড পে 8,000 এটা পোষ্ট আছে ডিষ্ট্ৰিক্ট মিছন অফিচত হ'ব পোষ্টিং। যোনটো গ্ৰেড 4ৰ পোষ্ট আছে তাৰ কাৰণে মিনিমাম আপোনালোকে যদি 10 পাছ হয় তেতিয়া এপ্লাই কৰি দিব পাৰিব আৰু ইয়াৰ যোনটো চেলাৰী ব্ৰেকেট দিছে এইটো 12,000 পৰা 37,500 এনে এটা পোষ্ট আছে পোষ্টিং হ'ব ডিষ্ট্ৰিক্ট মিছন অফিচ বৰপেটা। এইকেইটা সমগ্ৰ শিক্ষা বৰপেটাৰ এজ লিমিট 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। 1 January 2025ৰ ভিতৰত 40 years যদি হয় তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব। এজ লিমিট আৰু ইয়াতে ৰিটেন টেষ্ট হ'ব আৰু ইণ্টাৰভিউ হ'ব। এপ্লাই কৰাৰ প্ৰচেছটো মই কৈ দিছোঁ। যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে গোটেই পাৰ্চনেল ডিটেইলছখিনি লগত আপোনালোকৰ যিখিনি চাৰ্টিফিকেটছ আছে ফটোকপি কৰি পেলাই চেল্ফ এটেষ্ট কৰি ল'ব। 1 ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফছ এই গোটেইখিনি আপোনালোকে পঠাই দিব লাগিব টু দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অফিচ SSA বৰপেটাৰ অন অৰ বিফৰ 7 February। এপ্লিকেশ্যনখন এখন বগা প্লেন কাগজত লিখিলেই হ'ল। তাতে আপোনালোকৰ নাম নেম অফ দ্য পোষ্ট উইথ চিৰিয়েল নাম্বাৰ একাউণ্টেণ্টৰ কাৰণে দিছে নে গ্ৰেড 4ৰ কাৰণে দিছে পাৰ্মানেণ্ট এড্ৰেছ ফৰ কমিউনিকেশ্যন কণ্টেক্ট নাম্বাৰ মোবাইল নাম্বাৰ এজ এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু বেলেগ কিবা যদি কোৱালিফিকেশ্যন সেয়া কম্পিউটাৰ ডিপ্ল'মা আছে নাই ৱৰ্কিং এক্সপিৰিয়েঞ্চ আৰু 1 self attested passport size recent photograph and self attested photocopies of certificates testimonials relating to educational qualification এই গোটেইখিনি আপোনালোকে পঠাই দিব লাগিব। এখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন সৰু এখন সাৰ্কুলাৰ হয়। ইয়াতে লিখা আছে একাউণ্টেণ্ট আৰু গ্ৰেড 4 পোষ্ট আছে বুলি বাকি যোনখিনি ডিটেইলছ মই কৈছোঁ সেইখিনি আছে। এইখিনি এবাৰ গোটেইখিনি আপোনালোকে এবাৰ পঢ়ি চাই ল'ব আৰু যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। তাৰপিছত নেক্সট এতিয়া যোনখিনি ভেকেন্সিৰ বিষয়ে মই আপোনালোকক দেখাবলৈ গৈ আছোঁ সেইখিনি আহিছে দিল্লী পাব্লিক স্কুল ঢালিগাঁও। ইয়াতে বহুতবিলাক পোষ্ট ওলাইছে টিচিং আৰু নন টিচিং পোষ্ট। মই আপোনালোকক এটা এটাকৈ দেখাই যাম কি কি ভেকেন্সিজ আহিছে। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰিব পাৰিব। প্ৰথমতে আহিছে একাউণ্ট এছিষ্টেণ্টৰ পোষ্ট ৰেগুলাৰ পোষ্ট হয়। The candidate should not be more than 35 years আৰু starting basic pay 25,500 হ'ব plus other allowances পাব as per DPS society norms. Educational qualification bachelor's degree in commerce বিচাৰিছে আৰু work experience in any CBSE school will be preferred বুলি কৈছে। Second যোনটো পোষ্ট আছে সেইকেইটা PGT TGT ইংলিছ আৰু পলিটিকেল চায়েন্সৰ কাৰণে আহিছে কনট্ৰেকচুৱেল পোষ্ট হয়। ইয়াতে বিচাৰিছে পোষ্ট গ্ৰেজুৱেট ফৰ PGT and TGT and graduate for PRT in concerned subjects. For all post it's mandatory to have BEd লাগিব বুলি কৈছে বা its equivalent হ'ব লাগিব। তাৰপিছতে নেক্সট যোনকেইটা পোষ্ট হৈছে সেইকেইটা TGT হিন্দী এণ্ড এছএমিজৰ হয়। ইয়াতো পোষ্ট গ্ৰেজুৱেট লাগিব PGT আৰু TGTৰ কাৰণে আৰু গ্ৰেজুৱেট ফৰ PRT আৰু এইকেইটাতো BEd লাগিব বুলি কৈছে from a recognized institute। 4 নম্বৰত আছে PRT ইংলিছ এছএমিজ বড়ো social science ডান্স physical education art and computer part time। ইয়াৰ কাৰণে একে পোষ্ট গ্ৰেজুৱেট বিচাৰিছে PGT TGTৰ কাৰণে আৰু গ্ৰেজুৱেট বিচাৰিছে PRT কাৰণে লগত BEd বিচাৰিছে। স্পেচিয়েল এডুকেটৰ ইয়াৰ কাৰণে candidate should have professional diploma বা certificate in special education or any other equivalent qualification approved by Rehabilitation Council of India। 6 নম্বৰত ওলাইছে কাউন্সিলৰৰ পোষ্ট হয়। এজ লিমিট ইয়াতে দিয়া নাই স্যালাৰিও দিয়া নাই। ইয়াতে কোৱালিফিকেশ্যনটো বিচাৰিছে should be a graduate or postgraduate in psychology or postgraduate in child development or graduate postgraduate with diploma in career guidance counseling from a recognized institute বা university।
এতিয়া মই আপোনালোকক দেখাই পোষ্ট ৰুমৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব আপোনালোকে নিজৰ এপ্লিকেশ্যনখন টু দ্য প্ৰিন্সিপাল আৰু এইটো যোনটো এড্ৰেছ হয় দিল্লী পাব্লিক স্কুল ঢালিগাঁও IOCL BGR টাউনশ্বিপ ডিষ্ট্ৰিক্ট চিৰাং আছাম পিন 783385 এইটোত আপোনালোকে পঠাই দিব লাগিব 4 ফেব্ৰুৱাৰীৰ ভিতৰত অনলি shortlisted candidates will be called for an interview date of interview will be informed to the shortlisted candidate এইটো হল venue হয় ইয়াতে আপোনালোকৰ ইন্টাৰভিউ হ'ব আৰু date and time 10 ফেব্ৰুৱাৰীত হ'ব ইন্টাৰভিউ 7টা 7:30 পৰা হ'ব এইখন হৈছে অফিচিয়েল ৱেবসাইটখন মই আপোনালোকক লিংকটো দি দিম আৰু ইয়াতে এইটা আইছে এইটো ৰিক্ৰুটমেন্ট ইয়াতে যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া এখন পেজ আহিব আৰু ইয়াতে ৰেজিষ্ট্ৰেচন ফৰ্মখন আপোনালোকে পাব ইয়াৰ পৰা আপোনালোকে এনেকৈ ক্লিক কৰি পেলাই এইখন ডাউনলোড কৰি ল'ব লাগিব ইয়াতে এইটো যোনটো বাটন আছে এইটো যেতিয়া ক্লিক কৰিব এইটো আপোনালোকৰ কম্পিউটাৰ পৰা মোবাইলত এইটো ডাউনলোড হৈ যাব আৰু তাৰপিছত ইয়াতে আপোনালোকে গোটেই ডিটেইলছখিনি ভৰাব লাগিব কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে বাকি যি আছে সেইখিনি ইয়াতে যেনেকৈ মেনশ্যন কৰা আছে সেই হিচাপে আপোনালোকে এইখিনি ডিটেইলছখিনি ইয়াতে ফিল কৰিব এইখনো এবাৰ আপোনালোকে পঢ়ি চাই ল'ব ইয়াত মই যিখিনি কৈছো সেইখিনি মেনশ্যন কৰা আছে তথাপিও এবাৰ চাই পেলাই আপোনালোকে যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে পোষ্ট হোমৰ কাৰণে এপ্লাই কৰি দিব পাৰিব নেক্সট মই যিখিনি ভেকেন্সিৰ বিষয়ে আপোনালোকক দেখাবলৈ গৈ আছো সেইখিনি আহিছে ডাউনটাউন স্কুল ইয়াতে 96 টা ভেকেন্সিজ ওলাইছে আৰু এই পোষ্ট হোমৰ কাৰণে এপ্লাই কৰা যোনটো লাষ্ট ডেট হৈছে সেইটো 31 জানুৱাৰী লৈকে আছে পোষ্ট হোমৰ হৈছে হেডমিষ্ট্ৰেছ নাৰ্সাৰী ট্ৰেইন টিচাৰ PGT PRT কোৰ্স স্কলাস্টিক স্পেশাল এডুকেটৰ আৰু লাইব্ৰেৰিয়ানৰ পোষ্ট হয় এটা কি পোষ্ট আছে মই আপোনালোকক দেখাই গৈছো হেডমিষ্ট্ৰেছৰ এটা পোষ্ট আছে গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট উইথ BEd লাগিব 3 বছৰ এক্সপেৰিয়েন্স বিচাৰিছে এজ একাডেমিক কোঅৰ্ডিনেটৰ অৰ হেডমিষ্ট্ৰেছ অফ প্ৰাইমাৰী সেকশন excellent communication skill in English or strong understanding of ECCE curriculum and innovative teaching methods. Types of nursery trained teacher entity junior KG or senior KG কাৰণে 9টা পোষ্ট আছে nursery কাৰণে 3টা আছে junior KG কাৰণে 3টা আৰু senior KG কাৰণে 3টা পোষ্ট আছে এটা experience 2 বছৰ বা 3 বছৰ of teaching experience in CBSE school বিচাৰিছে third যোনটো vacancy আছে PRT 30টা পোষ্ট আছে ইংলিছৰ কাৰণে 5টা হিন্দী কাৰণে 5টা social scienceৰ কাৰণে 5টা EVSৰ কাৰণে 5টা mathematicsৰ কাৰণে 5টা আৰু assamesৰ কাৰণে 5টা তাৰ মানে total 5টা কৰি পেলাই এই 6টা সাবজেক্টৰ কাৰণে বিচাৰিছে ইয়াতে যোনটো বিচাৰিছে qualification bachelor বা master degree in relevant field with BEd বিচাৰিছে আৰু experience বা fresher হলে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছতে TGT টিচাৰৰ কাৰণে 35টা পোষ্ট আছে ইংলিছৰ কাৰণে 5টা হিন্দীৰ কাৰণে 5টা social scienceৰ কাৰণে 5টা assamesৰ কাৰণে 5টা scienceৰ কাৰণে mathematicsৰ কাৰণে 5টা আৰু scienceৰ কাৰণে 5টা information technology কাৰণেও 5টা ইয়াতো bachelor বা master degree হ'ব লাগিব with BEd freshers বা experience হলে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছতে কোৰ্স স্কলাৰষ্টিক্সৰ কাৰণে 15টা ভেকেন্সি আছে sports instructor কাৰণে 5টা art and craft instructor কাৰণে 5টা dance teacher indian or western 5টা আৰু sports instructor কাৰণে যোনটো qualification বিচাৰিছে সেইটো কৈছে BPEd MPEd equivalent certificate from a recognized entity আৰু arts and crafter কাৰণে কৈছে bachelors in fine art বা masters in fine arts লাগিব dance আৰু music teacher কাৰণে masters লাগিব dance or its equivalent from a recognized university indian classic বা western হ'ব লাগিব লগতে freshers or experience in CBSE school হলে আপোনালোকে এপ্লাই কৰিব পাৰিব special educator কাৰণে 3টা পোষ্ট আছে ইয়াতে কৈছে bachelors বা masters with BEd in special education diploma in special education আৰু librarian কাৰণে 3টা পোষ্ট আছে ইয়াতে masters in library science বা bachelors in library science হলে আপোনালোকে এপ্লাই কৰিব পাৰিব পোষ্ট হোমৰ কাৰণে যদি আপোনালোকে eligible আৰু interested হয় তেন্তে আপোনালোকৰ resume এখন with a recent photograph এইটো যোনটো এড্ৰেছ দিছে administration@downtownschools.com এইটোত আপোনালোকে পঠাই দিব লাগিব কোনটো পজিশনৰ কাৰণে আপোনালোকে বা পোষ্টৰ কাৰণে আপোনালোকে ইন্টাৰেষ্টেড হয় সেইটো আপোনালোকৰ ইমেইলটোৰ সাবজেক্টত লিখি দিব আৰু এইটো 31 জানুৱাৰীৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব এইখিনি যোনখিনি পোষ্ট আছে এইখিনি কিন্তু ডাউনটাউন স্কুল গুৱাহাটীৰ কাৰণে নহয় এখন ডাউনটাউন গুৰুকুল স্কুল মৰাণহাট এখন আছে মৰাণহাট বুলি যোনখিনি জায়গা আছে ডিব্ৰুগড় আৰু শিৱসাগৰৰ মাজত সেই তাত আপোনালোকৰ ইয়াৰ পোষ্টিং খিনি হ'ব আপোনালোকে যদি মৰাণত থাকে বা আশে-পাশে থাকে তেন্তে
এই পোষ্টৰ কাৰণে যদি এলিজিবিলিটি মিলে এপ্লাই কৰি দিব পাৰিব। এইটো ভিডিঅ'ত মোৰ জনাবলগীয়া ইমানেই আছিলে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু পাৰিলে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব। কাৰোবাৰ যদি চাকৰিকেইটাৰ আৱশ্যকতা আছে তেওঁলোকেও এপ্লাই কৰি দিব পাৰিব। আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম। ধন্যবাদ।